আপোনালোকক কিছুমান ঠাই দেখুৱাম বুলি ভাবি আছো আৰু আজি প্ৰথম ভিডিঅ'টোত দেখুৱাব বিচাৰিছো আমাৰ গাঁৱৰে এখন থান আছে য'ত বহুত দূৰ দূৰণিৰ পৰা ভক্তবান ৰাইজ আহে আৰু বহুত প্ৰগ্ৰেমো হৈ থাকে মাজে মাজে সেইকাৰণে আপোনালোকে যদি দেখা নাই আজি আপোনালোকক দেখুৱাম ঠাইডোখৰ চাই লওক কেনেকুৱা পায় আৰু ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এবাৰ হলেও এই থানখনক আপোনালোকে আহি যাব তো আমি উপস্থিত হলো আমাৰ থানখনত আপোনালোকে নামটো চাই আছে চাওক মহান বৈৰাগী থান উজান বৰপৰি স্থাপিত এখন গেটখনৰ স্থাপিতটো নহয় দিছে 2015 চন কিন্তু আমাৰ থানখন কিমান আগতে বহুত বছৰ আগতে স্থাপন হৈছিল আমি ইমান গম পোৱা নাজানো তাৰমানে চাওক আৰু দেখুৱাই আছো আমি যাই আছো গেটখনৰ ভিতৰত সোমাই আহিছো আমি ৰাতিপুৱা প্ৰগ্ৰেম হৈ আছে নাম প্ৰসংগ হৈ আছে নিজৰ গাঁও আপোন গাঁও আৰু ইয়াৰে এই আমাৰ গাঁৱৰে লগত এটা আৰু জড়িত হৈ আছে যে অসমৰ প্ৰথম বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁও হয় আমাৰ উজান বৰপৰি যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ভাবি আছে যে মোৰ কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব যে মোৰ কি ভুল হৈছিল মই ভুলবোৰ শুধৰাবৰ চেষ্টা কৰিম ধন্যবাদ।